এছামিজ অল এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তাৰ ভিডিঅ'ৰ সৈতে মই উপস্থিত হৈছোঁ। এই ভিডিঅ'টোত বিভিন্ন ইলেক্ট্ৰিকেল বিষয়ৰ ওপৰত আলোচনা কৰিম। গতিকে ইলেক্ট্ৰিকেল আৰ্থিং কিহৰ বাবে প্ৰয়োজন হয়, ইলেক্ট্ৰিকেল প্ৰচেছত বিদ্যুতৰ বাবে আৰ্থিং কিয় দৰকাৰী, সেই বিষয়ে আমি আলোচনা কৰিম। গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, আৰ্থিং প্ৰত্যেকগৰাকী বিদ্যুৎ থকা মানুহৰ বাবে দৰকাৰী। প্ৰথম টপিক চাওক, আৰ্থিং নহ'লে আমাৰ ঘৰত থকা বিভিন্ন ইলেক্ট্ৰিকেল সা সঁজুলি, যিবোৰ ইলেক্ট্ৰিকেল ডিভাইচ আছে, যিবোৰ বৈদ্যুতিক ব্যৱহাৰ্য সা সঁজুলি আছে, এই সকলোবোৰ সা সঁজুলি হঠাৎ আমাৰ জ্বলি যাব পাৰে, ডেমেজ হৈ যাব পাৰে। কি কাৰণে কৈ আছোঁ, গতিকে চাওক সম্পূৰ্ণ ভিডিঅ'টো। ইলেক্ট্ৰিকেল অৰ্থাৎ লাইনৰ ক্ষেত্ৰত যেতিয়া কোনো এঠাইত শ্বৰ্ট চাৰ্কিট হয়, যেতিয়া লাইনত শ্বৰ্ট চাৰ্কিট হয় তেতিয়া ইয়াৰ ৰডটো কমি যায়। শ্বৰ্ট চাৰ্কিটৰ ফলত লাইনৰ ৰডটো কমি যায়। ৰডটো কমাৰ ফলত যিটো আমাৰ লাইনৰ শক্তি, সেই লাইনৰ পাৱাৰটো বাঢ়ি যায়, অৰ্থাৎ ইলেক্ট্ৰিচিটিটো বাঢ়ি যায়, লাইনটো বাঢ়ি যায়। লাইনটো বাঢ়ি যোৱাৰ ফলত যিটো মানে ফল্ট কাৰেণ্ট সৃষ্টি হয়, মানে ফল্ট কাৰেণ্ট মানে হৈছে মানে কাৰেণ্টটো বাঢ়ি যায়। কাৰেণ্টটো বাঢ়ি যোৱাৰ ফলত যেতিয়া কাৰেণ্টটো পুৰা তাৰেৰে আহে আমাৰ ঘৰত, যেতিয়া মিটাৰত প্ৰৱেশ কৰে, তেতিয়া যদি আৰ্থিং নাথাকে তেতিয়াহ'লে ঘৰত থকা বিভিন্ন ইলেক্ট্ৰিকেল ডিভাইচ, যিবোৰ ইলেক্ট্ৰিকেল সা সঁজুলি আছে, সেই সকলোবোৰ জ্বলি যাব। অৰ্থাৎ ঘৰত থকা যিকোনো ফ্ৰিজ, এচি, ইনভাৰ্টাৰ হওক, টিভি, মোবাইল ফোন বা যিকোনো সামগ্ৰী সকলোবোৰ জ্বলি যাব। কিয়নো যদি আৰ্থিং থাকে তেতিয়াহ'লে যিটো ফল্ট কাৰেণ্ট, সেই ফল্ট কাৰেণ্টটো আৰ্থিঙৰ জৰিয়তে মাটিলৈ গতি কৰে। অৰ্থাৎ ভূগৰ্ভত গতি কৰাৰ ফলত যিহেতু ভূগৰ্ভ নিগেটিভ অৰ্থাৎ মাইনাছ, আৰু যিটো আমাৰ ফল্ট কাৰেণ্টটো যিহেতু প্লাছ হৈ আহে ইলেক্ট্ৰন পৰা, গতিকে এই কাৰেণ্টটো যেতিয়া আমি আৰ্থিঙৰ জৰিয়তে অৰ্থাৎ আৰ্থিঙৰ জৰিয়তে আমি যেতিয়া মাটিলৈ পঠিয়াই দিব পাৰিম, তেতিয়াহ'লে আমাৰ ঘৰত থকা যিবোৰ ইলেক্ট্ৰিকেল ডিভাইচ আছে সেই সকলোবোৰ ৰক্ষা পৰিব ডেমেজৰ পৰা। নহ'লে ডেমেজ হোৱাটো স্বাভাৱিক, সাধাৰণতে হোৱা দেখা যায়। কিয়নো কিছুমানৰ নহ'ব পাৰে, কিন্তু সাধাৰণতে ফল্ট কাৰেণ্ট সৃষ্টি হ'লে ঘৰত থকা যিবোৰ ইলেক্ট্ৰিকেল ডিভাইচ আছে, আৰ্থিং নহ'লে এইটো জ্বলি যায়। কাৰণ কিয়, সদায় লাইনৰ যিডাল পজিটিভ চাৰ্জ, পজিটিভ কাৰেণ্টে সদায় নিগেটিভ কাৰেণ্টলৈকে গতি কৰে। গতিকে পজিটিভ যিটো আমাৰ ফল্ট কাৰেণ্ট, সেই ফল্ট কাৰেণ্টটো যেতিয়া আৰ্থিঙৰ জৰিয়তে মাটিলৈ গতি কৰে, তেতিয়াহ'লে আমাৰ বিপদৰ পৰা হাত সাৰিব পাৰোঁ। কাৰণ যেতিয়া শ্বৰ্ট চাৰ্কিট হয় তেতিয়াহ'লে ইয়াৰ যিটো ৰড, সেই ৰডটো বহুত কমি যায়। ৰডটো কমি যোৱাৰ ফলত কাৰেণ্টটো বৃদ্ধি পায়। কাৰেণ্টটো বৃদ্ধি পোৱাৰ ফলত কাৰেণ্টটো তীব্ৰ গতিত যেতিয়া আমাৰ ঘৰত সোমায়, তেতিয়াহ'লে এইটো আমাৰ ডেমেজ হৈ যোৱাৰ চান্স থাকে। গতিকে আপোনালোকে নিশ্চয় বুজি পালে কি কাৰণে আৰ্থিংটো ইউজ কৰা হয়। আৰ্থিংটো ইউজ কৰি তলত বিভিন্ন ধৰণৰ মাটিত পুতি মাটিত বিভিন্ন ধৰণৰ সামগ্ৰী দিয়া হয়, যেনে এই আপোনালোকৰ এইটো আংৰা বা লোহাৰ এডাল মাৰি দিয়া হয়, যাতে এই তাৰৰ জৰিয়তে আহি ইলেক্ট্ৰনবোৰ অৰ্থাৎ কাৰেণ্টখিনি, ফল্ট কাৰেণ্টখিনি যাই পোনে পোনে মাটিত প্ৰৱেশ কৰে। তাৰ ফলত আমাৰ ঘৰত থকা ডিভাইচবোৰ ডেমেজ হোৱাৰ পৰা বাচি যাব পাৰি। গতিকে যদি আপোনালোকৰ ঘৰত আৰ্থিং বৰ্তমানলৈকে নাই, তেতিয়াহ'লে আৰ্থিংটো আপোনালোকে নিতান্তই বহুৱাই লওক। কিয়নো আৰ্থিং অবিহনে ঘৰত থাকিলে ইলেক্ট্ৰিকেল যিবোৰ ডিভাইচ আছে আপোনালোকৰ ঘৰত, এই ডিভাইচসমূহ অতি সোনকালে ডেমেজ হৈ যোৱাৰ চান্স থাকে। কাৰণ বৰ্তমান সময়ত বিভিন্ন বাৰিষাৰ বতৰত বিভিন্ন ডেমেজ, বিভিন্ন গাছ গছনি বা বেট বিভিন্ন ধৰণৰ এই ৰাইন'টাৰত পৰে। তাৰ ফলত এইটো ৰডটো কমি যোৱাৰ ফলত আমাৰ কাৰেণ্ট, ফল্ট কাৰেণ্টটো বৃদ্ধি পায়। তাৰ ফলত আমাৰ ডেমেজ হৈ যোৱাৰ চান্সটো বেছিকৈ থাকে। গতিকে আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।